জেং অ' জেং বাবা বাবা আহি গলো মই দেৰি হৈছিল যে বাবা বাবা কি বড়া গিফ্ট কইলা গোটাই জীৱন মই কেনেকৈ থাকিম বাবা কিবা এটা কৰা ৰূপালীক দেখি মোৰ চিষ্টেম হিলি গৈছে বাবা আৰু কোন ৰূপালীক বাহিৰটো দেখি পেলাই চিন্তা নকৰিবি বাবা অমাৱস্যা হ'ব পাৰে বাহিৰত ভিতৰত মস্ত জোনাক পোহৰাই ৰাখিব তোক আৰু এটা কথা তইতো মোৰ পৰম শিষ্য মোৰ প্ৰসাদ বুলিয়ে লৈ লচোন আৰু এই খংটো অলপ কমাবি আৰু তই লক্ষ্যত বিজয়ী হবি মই আশীৰ্বাদ কৰিছো দেই পুতাই ভালে কুশলে থাকিবি দাখন এৰিবি গাদীৰেহে মাৰিবি দেই ওম নমঃ শিৱায় ওম নমঃ শিৱায় মই বাৰু প্ৰসাদ ৰূপে গ্ৰহণ কৰিলোৱেই আপোনালোকে কিন্তু ভুল নাযাব ফেচবুক হোৱাটছএপৰ প্ৰফাইল ফটো চাই আপোনালোকে ইয়েছ নক'ব এবাৰ পাৰ্চনেলি লগ কৰিব তাৰ পাছতহে ইয়েছ ক'ব